জিলা সমিতি অনলি ফৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট বুলি মই পোৱা নাই, গোটেই অসমতে আমি কিছু মৌচুম আগবঢ়াই দিছোঁ। মহিলা সমিতি মাতৃশক্তি প্রপোজ কৈছোঁ যে আমি আহ্বান কৰিছোঁ যে মিটিংখন যে আমি এইকাৰণে আৰম্ভ কৰিছোঁ যে যাতে সকলো মহিলা সমিতিৰ কাৰণে আমি ইলেক্ট্ৰিক কৰাৰ কাৰণে আৰু যাতে সকলোৱে আমাৰ পায় বহুত ধৰণৰ আজি মহিলা কষ্ট আছে বা আজি উন্নতি কৰিব পাৰে, কিছুমান দুখীয়া মানুহ আছে, কিছুমানে পঢ়া শুনা কৰিব নোৱাৰে, আজি সকলোৰে কাৰণে আমি ভৱিষ্যত কামনা এইটোৱে আমি সকলোৱে আমাৰ একতা হয় আৰু বিশ্ব হিন্দু সমাজখন আমাক সকলোকে জড়িত কৰায় আৰু আগবাঢ়ি যাওক, সেইকাৰণে আমি হ'ব। भारत माता की भारत माता की विश्व हिंदू महासंघ विश्व हिंदू महासंघ महासंघ विश्व हिंदू महासंघ विश्व हिंदू महासंघ আমরা বলছিলাম আমাদের 1000 মহিলা আছে, ঠিক আছে, উনি বলছিল ঠিক আছে তোমাদের এত মহিলা আছে আমরা বলবো রিসেন্টলি আজকে আমি আসামে তোমাদের কোকরাঝার ডিস্ট্রিক্ট যখন আমি আসবো মানে ভয়ঙ্কর जय श्री राम। जय श्री राम। जनरल सेक्रेटरी प्रेसिडेंट অতুল চক্রবর্তী কোকরাঝার ডিস্ট্রিক্ট ভাইস প্রেসিডেন্ট কোকরাঝার ডিস্ট্রিক্ট ভাইস প্রেসিডেন্ট कोकराझार डिस्ट्रिक्ट वाइस प्रेसिडेंट विक्रम बैश्य लालू राय कोकराझार डिस्ट्रिक्ट वाइस प्रेसिडेंट